আজি মই তোমালোকক হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ তোমালোকৰ যিকেইজন ইয়াত মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিছা তেওঁলোকক কৈছোঁ যে হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্টখিনি আছে যদি কি ইয়াত তোমালোকৰ সিলেবাস ফৰ হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ সিলেবাস দিবলৈ গৈ আছে ইকনমিক্সৰ সিলেবাস ইয়াৰ টোটাল মাৰ্কছ তোমাৰ 100 মাৰ্কছৰ আছে আৰু এটা কথা কৈ দিওঁ তোমালোকৰ স্কুলৰ পৰা প্ৰভাইড কৰিছে হবলা বুকস কিছুমান দুটা বুকস থাকিব এটা হ'ল ইন্ট্ৰোডাক্টৰী মাইক্ৰো ইকনমিক্স যেটো অসমীয়াত তোমালোকে আছামিজ মিডিয়ামৰ আছে যে ইয়াত থাকিব তোমালোকৰ ব্যষ্টিবাদী অৰ্থবিজ্ঞান আৰু পাৰ্ট বি যেটো আছে ষ্টেটিক্স ফৰ ইকনমিক্স মানে অৰ্থনীতিৰ বাবে পৰিসংখ্যা ঠিক আছে মানে অৰ্থনীতি বিজ্ঞানৰ পৰিসংখ্যা কি দৰে ব্যৱহাৰ হয় ওকে এই পাৰ্ট 1 ৰ এইখিনি বস্তু ইউনিট 1 2 3 4 5 এই পাঁচটা ইউনিট থাকিব আৰু পাৰ্ট বি যেটো অৰ্থনীতি বাবে পৰিসংখ্যা তাত তোমাৰ 6 7 8 মানে মোটৰে 8টা ইউনিট আছে ঠিক আছে এতিয়া চাবা ইয়াৰ যিখিনি আছে এইখিনি হল মাৰ্কছখিনি ইয়াত দিয়া আছে আৰু এইখিনি তোমাৰ পিৰিয়ডছ কেইটা ক্লাছ কৰিব লাগে তো পিৰিয়ডছখিনি ইগনোৰ কৰিব তো নালাগে কিমান ক্লাছ কৰিব প্ৰতি স্কুলত বেলেগ কিছুমানে কম সময় পৰ বেছি কাৰণে এইখিনি চাবা এইটোতো পাৰ্ট এৰ পৰা তোমালোকৰ বিশেষকৈ ইয়াৰ টোটাল 50 মাৰ্কছ থাকিব 50 মাৰ্ক আৰু তোমালোকৰ এইখিনি যেটো আছে পাৰ্ট বি ৰ পৰা এইখিনি ইগনোৰ কৰিবা ইয়াৰ তোমালোকৰ 50 মাৰ্ক তাৰ পাৰ্ট এৰ 50 মাৰ্কছ প্লাস পাৰ্ট বি ৰ 50 মাৰ্কছ মিলাই পিনে তোমালোকৰ 100 মাৰ্কছ ঠিক আছে টোটাল 100 মাৰ্কছ থাকিব ওকে নাও সিলেবাসটো কি কেনেকা সব বুজাই দিছো সবা প্ৰথমটো তোমালোকৰ সিলেবাস থাকিব প্ৰথম যেটো আছে এটো ইউনিট 1 আছে ইউনিট 1 ত তোমালোকে এইখিনি বস্তু চাব লাগিব এইখিনি মাৰ্ক তোমাৰ ইউনিটৰ মাৰ্ক কিমানৰ কাৰণে আছে তোমাৰ 4 মাৰ্কৰ কাৰণে ঠিক আছে ইউনিট 4 মাৰ্কৰ প্ৰথমটো আছে ইন্ট্ৰোডাকচন মানে পৰিচয় ব্যষ্টিবাদী অৰ্থবিজ্ঞান তোমাৰ কিতাপ প্ৰথম ইকনমিক্স মেট্ৰিক পাস কৰি মানে ডাইৰেক্ট হাই সেকেন্ডাৰীত আহিছা হাই সেকেন্ডাৰীত ইকনমিক্সৰ বিষয় মাইক্ৰো ইকনমিক্সৰ বিষয় বিশেষকৈ এইটো হোৱাট ইজ মাইক্ৰো ইকনমিক্স যেটো আছে মানে ব্যষ্টিবাদী অৰ্থবিজ্ঞান মানে কি তাৰ বিষয়ে পঢ়িব লাগিব বিশেষকৈ তোমালোকৰ দুটা অৰ্থবিজ্ঞান থাকে এটা ব্যষ্টিবাদী অৰ্থবিজ্ঞান বুলি কয় আৰু এটা তোমাৰ সমষ্টিবাদী অৰ্থবিজ্ঞান বুলি কয় ঠিক আছে তো এই ব্যষ্টিবাদী অৰ্থবিজ্ঞান মানে কি তাৰ বিষয়ে পঢ়িব লাগিব তাৰপিছত নেক্সট এটা সেন্ট্ৰেল প্ৰবলেম অফ এন ইকনমি মানে এখন অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যাসমূহ প্ৰডাকচন পজিটিভ কাৰ্ভ মানে উৎপাদন সম্ভাৱনা বক্ৰৰেখা এণ্ড অপৰচুনিটি কষ্ট অপৰচুনিটি কাৰণে সুযোগ দিয়ে যোৱা বছৰ দুবছৰ আগতে তোমালোকৰ এইটো ইউনিট 1 ৰ সিলেবাস বহুত আছিল তাত তোমালোকৰ বিষয়ে টাইপছ অফ ইকনমি আছিল বিশেষকৈ মিক্স ইকনমি মিশ্ৰ অৰ্থনীতি কেন্দ্ৰীয়ভাৱে পৰিচালিত অৰ্থনীতি ঠিক আছে ব্যক্তিগত অৰ্থনীতি যিকিনক এই কিছুমান আছিল কিন্তু এই বছৰ নাই হলেও মোৰ ডাউট আছে ইয়াৰ ভিতৰৰ পৰা কোৱেশ্চন কিছুমান আহিব পাৰে মই হোৱাট ইজ মাইক্ৰো ইকনমি সেন্ট্ৰেল প্ৰবলেম ইকনমি প্ৰডাকচন পজিটিভ উৎপাদন সম্ভাৱনা বক্ৰৰেখা বা সুযোগ বিয়োগে সবৰে এটা তোমালোকক ভিডিও মানে ইন্ট্ৰোডাকচন ইউনিট 1 ৰ ইন্ট্ৰোডাকচনৰ পৰা যিখিনি কোৱেশ্চন বা যি আছে কিনে বনাই দিম তোমালোকে হেতু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বেল নটিফিকেশন মাৰি ৰাখিবা তেতিয়া তোমালোকে মোৰ কিবা যদি মই নতুন ভিডিও আপলোড কৰো তোমালোকে প্ৰস্তুতি পাই যাবা ঠিক আছে এইখিনি কৰি ৰাখিবা কাৰণ তোমালোকে কমপ্লিটলি উজুকে বুজাই দিম তোমালোকে টিউচন ল'ব দৰকাৰ নাই বা ক্লাছটো বুজিলেও বা নুবুজিলেও ইয়াত তোমালোকৰ সুবিধা ইয়াৰ দ্বাৰা তুমি বুজিব পাৰিবা যিটো প্ৰডাকচন পজিটিভ কাৰ্ভ যেটো আছে প্ৰডাকচন পজিটিভ উৎপাদন সম্ভাৱনা বক্ৰৰেখা অপৰচুনিটি সুযোগ বিয় সেন্ট্ৰেল এখন অৰ্থনীতি কেন্দ্ৰ আছে ইয়াত একচুয়ালি কিয়াতকে তোমালোক মাত্ৰ 4 মাৰ্ক আছে সেইকাৰণে তোমালোকে ইয়াতকে ডাঙৰকে বস্তুটো পঢ়িব নালাগে মানে এই ডাঙৰ কনসেপ্ট নে কাক বুলে কি হয় এটো অলপ যি প্ৰশ্ন আহিব পাৰে আগৰ বছৰৰ যিবোৰ প্ৰশ্ন আহি গৈছে সেই প্ৰশ্নবোৰ তোমালোকক মই দি যাম তোমালোকে হেবোৰ চাই যাবা ঠিক আছে এইটো তোমালোকৰ ইন্ট্ৰোডাকচন পৰ্চন নেক্সট তোমালোকে চাব লাগিব বুলি ক'লে you have to see the unit 2 we are discussing now unit 2 কি আহিব পাৰে see unit 2 কি আছে তোমালোকৰ প্ৰথমে চাব লাগিব তুমি consumers equilibrium and demand first what is just consumers equilibrium মানে হল তোমাৰ উপভোক্তাৰ consumer মানে উপভোক্তা equilibrium মানে ভাৰসাম্য উপভোক্তাৰ ভাৰসাম্যতা আৰু ডিমান্ড মানে হল চাহিদা অৰ্থনীতিৰ বিষয়ে চাহিদাৰ বিষয়ে বেছি পঢ়িব লগা হয় তো সেই চাহিদাৰ বিষয়ে ইয়াত জানিব লাগিব প্ৰথমটো consumers equilibrium meaning and attainment of equilibrium through utility approach মানে প্ৰথম জানিব লাগিব উপভোক্তাৰ ভাৰসাম্যতা মানে কি হয় meaning and attainment of equilibrium মানে উপভোক্তা এজনে কি দৰে ভাৰসাম্য লাভ কৰে তাৰ দুটা এপ্ৰোচ আছে এটা ইউটিলিটি এপ্ৰোচ বুলি কয় মানে দুটা পদ্ধতিৰ দ্বাৰা আমি গম পাব পাৰো কি উপভোক্তা এজন ভাৰসাম্য অৱস্থা প্ৰথমে উপভোক্তা ভাৰসাম্য অৱস্থা এইবোৰ সব উপভোক্তা ভাৰসাম্য অৱস্থা
ইউনিট 2ৰ যিখিনি বস্তু আছে সেইটো মই ভিডিঅ' আৰু এটা বনাম প্ৰথমটো ভিডিঅ'ৰ ইয়াৰ ওপৰত ভিডিঅ' বনিবই নেক্সট আৰু এটা ভিডিঅ' বনাম তুমি খালি চেনেলটো ছাবস্ক্ৰাইব কৰা আকৌ এবাৰ কৈছোঁ চোৱা গোটেইখিনি বস্তু পাই যাব ইজিলি বুজি পাই যাব নেক্সট আছে 1 and 2 কমিউনিটি মডেল মানে ইউটিলিটি এপ্ৰ'চ যিটো আছে মানে কি কয় উপভোক্তাৰ ভাৰসাম্যতাৰ যিটো উপযোগিতাৰ দ্বাৰা যিটো বিশ্লেষণ আছে সেই বিশ্লেষণটো আমি 1 কমিউনিটি কেছ মানে এটা সামগ্ৰীৰ ক্ষেত্ৰত আৰু 2 কমিউনিটি কেছেছ মানে দুটা সামগ্ৰীৰ ক্ষেত্ৰত কি দৰে এজন উপভোক্তাই ভাৰসাম্য অৱস্থা লাভ কৰে সেইটো বুজাম এইটো মই তোমালোকক ভালকৈ দেখাই দিম ঠিক আছে তাৰপাছত চাহিদাৰ কনচেপ্ট অফ ডিমাণ্ড মানে চাহিদাৰ অৰ্থটো জানিব লাগিব ডিটাৰমিনেণ্টছ অফ ডিমাণ্ড মানে চাহিদাৰ নিৰ্ধাৰকবোৰ জানিব লাগিব ডিমাণ্ড শিডিউল মানে কি হয় মানে চাহিদাৰ শিডিউল চাহিদা অনুসূচী কি হয় ডিমাণ্ড কাৰ্ভ মানে চাহিদা ৰেখা কি হয় মাৰ্কেট ডিমাণ্ড বজাৰ চাহিদা মানে কি হয় মুভমেণ্ট এলং এণ্ড শিফ্ট ইন ডিমাণ্ড কাৰ্ভ মানে চাহিদা ৰেখাত চলন আৰু চাহিদা ৰেখাৰ স্থানান্তৰণ মানে কি হয় প্ৰাইচ ইলাষ্টিচিটি অফ ডিমাণ্ড চাহিদাৰ দৰ স্থিতি স্থাপত ইয়াৰ ওপৰত মই আগতে মোৰ চেনেলটোত এটা ভিডিঅ' বনাই থৈছোঁ শ্বৰ্টকৈ তুমি চাই ল'ব পাৰা তাৰপাছত তোমালোকে আছে মেজাৰমেণ্ট অফ প্ৰাইচ ইলাষ্টিচিটি ডিমাণ্ড মানে কেনেকৈ চাহিদা দৰ স্থিতি স্থাপত কিদৰে জোখা সেইটো চাব লাগিব পাৰ্চেণ্টেজ মেথড থাকে টোটেল এক্সপেণ্ডিচাৰ জিঅ'মেট্ৰিক মেথড থাকে মানে পাৰ্চেণ্টেজ মানে শতাংশ পদ্ধতি শতকৰাৰ পদ্ধতি বা তুমি জ্যামিতিক পদ্ধতিৰে কিদৰে চাহিদাৰ দৰ স্থিতি স্থাপকতা নিৰ্ধাৰণ কৰা হয় সেইখিনি চাব লাগিব ঠিক আছে ইয়াৰ পৰা টোটেল 13 মাৰ্কছ বহুত ইণ্টাৰেষ্টিং টপিক হয় একদম ইকনমিক্স বুজিলে একদম উজু নুবুজিলে তোমালোকে এনেকুৱা পাব মানে ক'ত কি পঢ়িছোঁ এক থতমতকৈ আৰু সেই উজু হিচাপে কেনেকৈ বুজি পালে মই গোটেইখিনি তোমাক প্ৰধান ছাৰ আছাম চেনেলত পাবা গোটেইখিনি তোমাক মই ইজিকেলি বুজাই দিম তুমি ইকনমিক্স পাছত পাবা ইণ্টাৰেষ্ট মোৰ যিমানকেইজন ষ্টুডেণ্ট আছে চবে আগতে ইকনমিক্সটো পঢ়ি পিনে মোৰ ইয়াতে কোচিং চেণ্টাৰ আছে মোৰ ইয়াত পঢ়ি পিনে গোটেইখিনি তেওঁলোকে কি কৰিছে গৈ পিনে গোটেই ইকনমিক্সৰ মেজৰ লৈছে তেওঁলোকে ইকনমিক্স পাছত ইজি হৈ গৈছে তেওঁলোকক যিটো দিলোঁ সেই বস্তু তোমালোকক দিম মই চিন্তা ইজিলি পাই যাবা ঠিক আছে আৰু ইয়াত চাবা নেক্সটত আমি আৰু এটা বস্তু চাম সেইটো হ'ল তোমাৰ সেইটো হ'ব তোমাৰ ইউনিট 3টো ঠিক আছে অলপ ওপৰত লৈ যাওঁ ইউনিট 3টো কি হ'ব চাবা দিছ ওৱান সব বস্তু দেখাই দিম ইউনিট 3 মানে কি ইউনিট 3 তুমি কি চাবলৈ ইউনিট 3 চাবলৈ প্ৰডিউচাৰ বিহেভিয়াৰ এণ্ড ছাপ্লাই ইয়াত যেনেকৈ কনজিউমাৰ্ছ ইকুইলিব্ৰিয়াম মানে ইয়াত উপভোক্তা মানে যিজনে খায় এইটো আমি কিনা মানুহ আমি কিনিও নাই এটা যিকোনো বস্তু বজাৰত ইকনমিক্স মানে জানে কিনা বেচা কথা এইটো কিনা মানুহ উপভোক্তাৰ ছাইডৰ পৰা কি উপভোক্তাৰ বিষয়ে পঢ়িব লাগিব মানে কিনা মানুহখিনি কি কৰিব পাৰে কিনা মানুহ কি আচৰণ কৰে বজাৰত তেওঁলোকে কি কৰে চাহিদা ডিমাণ্ড ঠিক তেনেদৰে ইয়াত প্ৰডিউচাৰ মানে বস্তুটো বনাব বেচা মানুহৰ ফালৰ পৰা চাব লাগিব প্ৰডিউচাৰ বিহেভিয়াৰ মানে উৎপাদকৰ আচৰণ আৰু ছাপ্লাই মানে উৎপাদকে এজনে কিদৰে আচৰণ কৰে তেওঁ কেনেকৈ বস্তু সামগ্ৰী প্ৰস্তুত কৰে কিদৰে বজাৰত বিক্ৰী কৰে বা সামগ্ৰীটোৰ দৰ বৃদ্ধি যদি পায় তেওঁ উৎপাদকজনে কি কৰে বা দৰ যদি সামগ্ৰীটো তেওঁ যে বেচা দ্ৰব্যটোৰ যদি দাম বজাৰত কমি যায় তেনেহ'লে তেওঁ কি কৰে সেইবোৰৰ বিষয়ে পঢ়িব লাগিব প্ৰথমে পঢ়িব প্ৰডাকশ্যন ফাংচন মানে প্ৰথমে কি হ'ল প্ৰডাকশ্যন ফাংচন মানে উৎপাদন ফলন এটা কনচেপ্ট আছে প্ৰডাকশ্যন ফাংচনৰ কনচেপ্ট আছে উৎপাদন ফলন মানে কি উপাদান লগ লাগি উৎপাদন কৰা হয় ঠিক আছে সেইটো বিষয়ে চাব লাগিব এইটো মই এটা ভিডিঅ' মই ইয়াত গোটেইখিনি থুলমূলীয়া বস্তু পুৰা বুজাই নিদিওঁ বুজালেও তুমি এতিয়া ফৰ্চেবোৰ ইয়াত ধৰি নাপাবা লাভো নাই সেইকাৰণে মই ইয়াত নেদেখাওঁ তোমাৰ ইয়াৰ এটা ভিডিঅ' বনাই ইউনিট 2 এটা ভিডিঅ' বনাই চবে ভিডিঅ' বনিব তুমি ভিডিঅ'খিনি মোৰ ইউটিউব চেনেলত চাই ল'বা প্ৰধান ছাৰ আছাম বুলি চেনেল আছে ছাবস্ক্ৰাইব কৰি ৰাখিবা তুমি গোটেইখিনি পাই যাবা ৰিটাৰ্ণছ টু ফেক্টৰ মানে উপাদানলৈ প্ৰতিদান আৰু ৰিটাৰ্ণছ টু স্কেল মানে মাত্ৰাৰ প্ৰতিদান এইটো এটা কনচেপ্ট আছে এইবোৰ চাব লাগিব কেনেকৈ কি হয় ছাপ্লাই যোগান বিষয়ে চাবলৈ মাৰ্কেট ছাপ্লাই মানে বজাৰ যোগান মানে কি হয় ডিটাৰমিনেণ্ট ছাপ্লাই মানে যোগানৰ নিৰ্ধাৰকবোৰ কি থাকে ছাপ্লাই শিডিউল মানে যোগানৰ অনুসূচী কি হয় ছাপ্লাই কাৰ্ভ মানে যোগান ৰেখা কি হয় মুভমেণ্ট এলং ঠিক আছে মুভমেণ্ট এলং তাৰপাছত তোমাৰ কি আছে এলং এণ্ড শিফ্ট ইন ছাপ্লাই কাৰ্ভ মানে যোগান ৰেখাত চলন আৰু যোগান ৰেখাৰ স্থানান্তৰণ হ'লে কি নাই কি এইটো ছবি আছে এইবোৰ যে যোগান ৰেখাৰ এটা ছাপ'জ ঠিক আছে এইবোৰ ছবি আছে চব যোগান ৰেখাৰ এটা কি আছে ছবি আছে এইবোৰ ছবি চাব লাগিব ঠিক আছে তাৰপাছত চাবা ইয়াত আৰু এটা তাৰপৰা কি আছে প্ৰাইচ ইলাষ্টিচিটি যোগান ৰেখাৰ প্ৰাইচ ইলাষ্টিচিটি ছাপ্লাই মানে যোগানৰ দৰ স্থিতিস্থাপক যেনেকৈ আমি চাহিদা দৰ স্থিতিস্থাপকতা পাইছিলোঁ মানে প্ৰাইচ ইলাষ্টিচিটি অফ ইয়েৰ ছাপ্লাই অৰ্থাৎ ডিমাণ্ড পাইছিলোঁ ঠিক তেনেকৈ যোগানৰ দৰ স্থিতিস্থাপকতা থাকিব ঠিক আছে সেইবোৰ থাকিব অ'কে সেইখিনি বস্তু মই তোমালোকৰ পাছত দিম হ'ব তাৰপাছত তোমালোকে চাবলৈ বিশেষকৈ কি চাবা বুলি ক'লে ইয়াত
ইয়াত কি চাব লাগিব তোমালোকে এই সাপ্লাই প্ৰাইস ইলাস্টিক সাপ্লাই মেজাৰমেন্ট প্ৰাইস মানে যোগানৰ দৰ স্থিতিস্থাপকতা কিদৰে ইয়াক মেজাৰ কৰা হয় মানে ইয়াক জোখা হয় প্ৰথমটো পাৰ্চেন্টেজ মেথড যেনেকৈ চাহিদা দৰ স্থিতিস্থাপকতা জোখাৰ পদ্ধতি আছে ইয়াতো যোগানৰ দৰ স্থিতি জোখাৰ পদ্ধতি আছে তাৰ বিষয়ে জানিব লাগিব জিওমেট্ৰিক মেথড মানে জ্যামিতিক পদ্ধতি জানিব কষ্ট এণ্ড ৰেভিনিউ বুলি আৰু এটা আছে কষ্ট মানে হ'ল তোমাৰ ব্যয় ৰেভিনিউ মানে আয় কনসেপ্ট অফ কষ্ট মানে ব্যয়ৰ ধাৰণা বিভিন্ন প্ৰকাৰ ব্যয় থাকে যেনেকৈ ইয়াত আছে শৰ্ট টাৰ্ম কষ্ট মানে হ্ৰস্বকালীন ব্যয় ফিক্স এণ্ড ভেৰিয়েবল কষ্ট মানে স্থিৰ ব্যয় পৰিৱৰ্তনশীল ব্যয় টোটাল এভাৰেজ এণ্ড মাৰ্জিনেল কষ্ট মানে মুঠ ব্যয় এভাৰেজ কষ্ট মানে তোমাৰ গড় ব্যয় মাৰ্জিনেল কষ্ট মানে তোমাৰ প্ৰান্তিক ব্যয় বিভিন্ন ধৰণৰ কষ্ট আছে এতিয়া কষ্ট ব্যয় ইমান আছে কত কষ্ট ইমান কেনে পৰিম এইবোৰ সব সিস্টেমেটিক মানে শৃংখলাবদ্ধভাৱে পঢ়িলে তোমালোক এই বা মই নোটছ যিটো পিডিএফ যিটো মই ভিডিঅ'ত যিটো দেখাই যাম তুমি একদম উজু পাবা কোনো ধৰণৰ প্ৰশ্ন প্ৰাণ নহয় ঠিক আছে তো সেইবোৰ প্ৰশ্নখিনি তুমি এতিয়া তোমালোকে দেখাই দিছো তোমাৰ ইউনিট 4 যিখিনি বস্তু আছে ইউনিট 4 বিষয়ে কি আছে তোমালোকৰ ইউনিট 4 আছে তোমাৰ এইখিনি ঠিক আছে ইউনিট 4 পৰা তোমালোকে ফৰ্মছ অফ মাৰ্কেট মানে বজাৰৰ প্ৰকাৰ পাৰফেক্ট কম্পিটিশন পাবা মনোপলি পাবা মনোপলিষ্টিক কম্পিটিশন ইডিয়াৰ মিনিং এণ্ড ফিউচাৰ্ছ মানে পাৰফেক্ট কম্পিটিশন মানে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ মনোপলি মানে একচেটিয়া বজাৰ মনোপলিষ্টিক কম্পিটিশন একচেটিয়া প্ৰতিযোগিতামূলক বজাৰ ডিয়াৰ মিনিং তাৰ অৰ্থ আৰু ইয়াৰ ফিউচাৰ্ছ মানে ইয়াৰ কি বৈশিষ্ট্যবোৰ কি আছে এইবোৰ চাব লাগিব তাৰপাছত প্ৰাইচ ডিটাৰমিনেশ্যন আণ্ডাৰ পাৰফেক্ট কম্পিটিশন পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত কেনেদৰে ভাৰসাম্য দৰটো বা দৰটো নিৰ্ধাৰণ কৰা হয় ইকুইলিব্ৰিয়াম প্ৰাইচ ভাৰসাম্য দৰ কি হয় ইফেক্টছ অফ ডিমাণ্ড শিফ্ট ইন ডিমাণ্ড এণ্ড সাপ্লাই মানে ডিমাণ্ড কাৰ্ভ আৰু সাপ্লাই কাৰ্ভটো মানে চাহিদা ৰেখাৰ যোগান ৰেখাৰ যেতিয়া সলনি কৰা চেঞ্জ কৰা হয় মানে শিফ্ট কৰা হয় স্থানান্তৰণ কৰা হয় তেতিয়া ইয়াৰ ভাৰসাম্য দৰ আৰু চাহিদাৰ ওপৰত কি প্ৰভাৱ পৰিব তাৰ বিষয়ে চাব লাগিব ইউনিট 4 এইখিনি বস্তু চাবলৈ য'ত নেকি মাৰ্ক তোমাৰ আছে কিমান আছে 10 মাৰ্কছৰ কাৰণে ঠিক আছে তাৰপাছত আহিব তোমাৰ আৰু এটা টপিক আছে ইয়াত তোমাৰ এইখিনি কি কয় simple application of tools and demand and supply curve change in cost conditions in market এইখিনি চাব লাগিব এইখিনি দি আছো মই এই চাব ইউনিট নম্বৰ এই গোটেইখিনি মিলাই 10 মাৰ্কছ ইফালে তোমাৰ 10 মাৰ্কছ ইফালে তোমাৰ 8 মাৰ্কছ ইফালে গোটেইখিনি মিলাই পিনে ইয়াত তোমাৰ পাৰ্ট এ মানে 50 মাৰ্কছ আহিলে এইখিনি পাৰ্ট এ 50 মাৰ্কছ ঠিক আছে এতিয়া তোমালোকে পাৰ্ট বি যেতিয়া চাবা পাৰ্ট বিত কি আছে তোমালোকৰ পাৰ্ট বি টু হ'ল তোমাৰ ষ্টেটিক্স ফৰ ইকনমিক্স এইখিনি ষ্টেটিক্স ফৰ ইকনমিক্স মানে অৰ্থনীতিৰ পৰিসংখ্যা বিজ্ঞানৰ কি কাম আছে অৰ্থনীতিৰ পৰিসংখ্যা বিজ্ঞান বুলি ক'লে বিশেষকৈ ইউনিট 1 চাব লাগিব তোমালোকে ইন্ট্ৰডাকশ্যন পোৰ্চনখিনি চাবলৈ মানে ইন্ট্ৰডাকশ্যন কি চাবা য'ত তোমাৰ 5 মাৰ্কছৰ কাৰণে আছে ডেফিনেশ্যন নেচাৰ এণ্ড স্ক'প অফ ইকনমিক্স মানে অৰ্থবিজ্ঞানৰ সংজ্ঞাটো কাক বোলে নেচাৰ মানে ইয়াৰ প্ৰকৃতি কেনেকৈ হয় স্ক'প মানে পৰিসৰ অৰ্থবিজ্ঞানটো ক'ত ইউজ কৰা হয় সেইটো চাব লাগিব ঠিক তেনে মিনিং এণ্ড স্ক'প অফ ষ্টেটিক্স মানে পৰিসংখ্যা বিজ্ঞানৰ অৰ্থ কি হয় ইয়াৰ পৰিসৰ কি সেইখিনি চাব লাগিব ইম্পৰ্টেঞ্চ অফ ষ্টেটিক্স ইন ইকনমিক্স মানে অৰ্থবিজ্ঞানত যে পৰিসংখ্যা বিজ্ঞানে কিদৰে সহায় কৰে কি কামত ব্যৱহাৰ কৰিব পাৰি তাৰ বিষয়ে চাব লাগিব এইবোৰ গোটেইখিনি মই দি যাম ঠিক আছে তাৰপিছত নেক্সটত আছে তোমালোকৰ ইউনিট 7ত আছে তোমাৰ correlation and organization data মানে কালেকশ্যন অফ ডাটা মানে তথ্য কেনেকৈ সংগ্ৰহ কৰা হয় চৰ্চেছ অফ ডাটা তথ্য সংগ্ৰহৰ মানে উৎসবোৰ প্ৰায় ডাটা দুই প্ৰকাৰ থাকে তথ্য দুই প্ৰকাৰ এটা প্ৰাইমেৰী ডাটা বুলি কয় এটা ছেকেণ্ডেৰী ডাটা বুলি কয় প্ৰাইমেৰী ডাটা বুলি ক'লে তোমাৰ প্ৰাথমিক তথ্য আৰু ছেকেণ্ডেৰী ডাটা মানে গৌণ তথ্য ইয়াৰ মেথড অফ কালেকশ্যন ডাটা কিদৰে তথ্যবোৰ সংগ্ৰহ কৰা হয় ছেকেণ্ডেৰী ডাটা মানে গৌণ তথ্যবোৰৰ উৎস কি আছে সেন্সাস অফ ইণ্ডিয়া মানে তোমাৰ হ'ল কি কয় ভাৰতৰ লোকপিয়ল কেনেকৈ কৰা হয় সেইবোৰৰ বিষয়ে চাব লাগিব অৰ্গেনাইজেশ্যন ডাটা আছে প্ৰেজেণ্টেশ্যন ডাটা জিঅ'মেট্ৰিক ফৰ্ম এইখিনি গোটেইখিনি আছে এইখিনি মই দি যাওঁ তোমাক ইয়াত তোমালোক 15 মাৰ্ক আগৰ পৰা 5 মাৰ্ক আৰু ইউনিট 4-6ৰ পৰা 5 মাৰ্কছ ইউনিট 7ৰ পৰা তোমাৰ 15 মাৰ্ক ঠিক আছে 15 পাছে 20 মাৰ্ক হৈ গ'ল হয়নে ইয়াত তোমাৰ লাষ্টৰ এটা আছে ইয়াত মেথছ আছে মেথছ কিছুমান আছে কৰিব লাগিব মেজাৰ্ছ অফ চেণ্ট্ৰেল টেণ্ডেঞ্চি কেনেদৰে চেণ্ট্ৰেল টেণ্ডেঞ্চি মানে কেন্দ্ৰীয় প্ৰবৃত্তিৰ মান কিদৰে ওলোৱা হয় সেইটো চাব লাগিব
measure of dispersion, relative coefficient equal to relative dispersion, coefficient quartile deviation কি হয়, mean deviation কি হয়, গাণিতিক তথ্য কি হয়, গাণিতিক গড় কেনেকৈ ওলোৱা সেইবোৰ বিষয়ে আমি ইয়াত চাব লাগিব। তো গোটেইখিনি মিলাই পিনে তোমাৰ কি হ'ল ইয়াত মাৰ্ক হ'ল তোমাৰ 30 মাৰ্কছৰ কাৰণে, ঠিক আছে। তো এইখিনি হ'ল তোমালোকৰ চিলেবাছ, ফাৰ্ষ্ট ইয়েৰৰ কাৰণে চিলেবাছ। এতিয়া মই চিলেবাছটো দিছোঁ। এতিয়া ইয়াৰ প্ৰতিটো ইউনিটৰ প্ৰথম ইউনিটৰ যেনেকৈ তোমাৰ এইটো প্ৰথম ইউনিটৰ যেনেকৈ ইন্ট্ৰডাকশ্যন পৰ্চনখিনি, ছেকেণ্ড ইউনিটৰ এইটো ইয়াৰ এটা ভিডিঅ' বনিব, ইয়াৰ ভিডিঅ'টো তোমাৰ পঠিয়াই দিম, এইটো চাবা। কনজিউমাৰ চাইক'লজি ইকুইলিব্ৰিয়াম তোমালোকে বহীত ভালকৈ পাতি যাবা, লিখি যাবা। গতিকে ইয়াৰ ওপৰত দি দিম এটা ভিডিঅ', কনজিউমাৰ চাইক'লজি কি হয়, মানে উপভোক্তাৰ ভাৰসাম্য অৱস্থা কি হয়, ডিমাণ্ড কাৰ্ভছ, ডিমাণ্ড চিডিউল, সেইবোৰ গোটেইখিনি দি দিম, সেইটো চাবা। ইউনিট 3 বস্তুখিনি দি দিম, চব মানে প্ৰতিটো এটা ইউনিট ৱাইজত ভিডিঅ' দিম। ইউনিট 1 ইন্ট্ৰডাকশ্যন থাকিব, ইউনিট 1 ভিডিঅ', ইউনিট 2 ভিডিঅ' থাকিব, প্ৰতিটো এটা ভিডিঅ' দিম, তুমি এখন চাই যাবা, ঠিক আছে। তো আজিলৈ তোমালোকৰ ইকনমিক্সৰ চিলেবাছটো ফাৰ্ষ্ট চিলেবাছটো লৈ ল'লা, বুজি ল'লা ক'ৰ কিমান মাৰ্ক আহিব। ভিডিঅ'টো ফ'ল' কৰিবা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। গোটেইখিনি বস্তু এটা এটাকৈ দি যাম, তোমালোকে গোটেইখিনি বস্তু পাই গৈ থাকিবা, ঠিক আছে। অ'কে।